লছ হয় না তো গাইজ প্ৰথমতে ঠাণ্ডাকৈ খাই লওঁ কিন্তু গাড়ীখনতো ধোৱা কাম আৰম্ভ কৰা নাই গাড়ীখন এনেকৈয়ে পৰি আছে মাংস লৈ ইহঁতে আহিয়ে পাল মাংস লৈ আহি পালে কিন্তু মই গাড়ীখন ধোৱা আৰম্ভ কৰাই নাই কাৰণ পানী আনি থাকিব লাগে পানী আনিব লাগে এইফালে কুঁৱা এইফালে চাই লওক কুঁৱা আছে কুঁৱাৰ পৰা পানী আনিব লাগিব দমকলৰ পানীবিলাক একদম আইৰণ দমকলৰ পানী দি গাড়ী নুধোঁ কাৰণ দমকলৰ পানী দি যদি গাড়ীখন ধোওঁ না গাড়ীখন হালধীয়া হৈ যায় একদম হালধীয়া হৈ যায় সেইকাৰণে দমকলৰ পানী দি মানে একদম গাড়ী নুধোৱে মই খাবাই নোৱাৰি একদম ঠাণ্ডা তামাম ঠাণ্ডা খাবাই নোৱাৰি বেছি ঠাণ্ডা হৈছে হা মামাহঁতে বোলে আহিবা ৰ বাবু চোৱা আইতা আৰু মামা চাইকেল লৈ আহিছে তোমাৰ এ বাবু নতুন চাইকেল বাবু ও কোনে আনিলে তোমার সাইকেল হ্যাঁ কেঁচা কঁঠাল আনিছে আনৰস ভাত কেৰেলা আৰু কি আছে বেগত পইচা পকা আনাৰস কাটি আছে আইতাই আৰু বাবুই চাই আছে আৰু এইফালে চাওক এইফালে চালাড বনাই আছে কি তিয়হ আৰু বিলাহী কাটি পেলাই চালাড ফাইনেলি গাড়ী চাড়ী ধোৱা হৈ গ'ল আৰু ভাত চাত খাই লৈছোঁ আৰু এতিয়া যাব ওলাইছোঁ ধূপধাৰা তো আহক ধূপধাৰালৈকে যাওঁ আৰু ধূপধাৰাত কি কৰোঁ গোটেইখিনি দেখুৱাম আপোনালোকক বজাৰ কৰিবলগীয়া আছে বজাৰখিনি কৰি ল'ম আৰু বাবুৰ আইতা আহিছিল মামা আহিছিল সিহঁতকো থৈ আহোঁ ব'লা তোমাৰচোন টোপনি লাগি আছে বাবু কি খাই আছা তুমি তামোল খাই আছো বাবু চিপছ খাই আছে তামোল খাই আছা বাবু কি পাইপ চিপছ খাই আছে বাবুৱে গৈ আছো এতিয়া আমি ধূপধাৰাত আৰু অলপ সময় পিছতে পাই যাম ধূপধাৰা মই ধূপধাৰা গৈ থাকোঁতে কাষতে এইটো হনুমান মন্দিৰ আছিলে তো মই হনুমান মন্দিৰটো অকণমান আপোনালোকক দেখুৱাই দি আছোঁ তো চাই ল'ব হাইৱেৰ কাষতে লাগিছে হনুমান মন্দিৰটো তো গাইজ এইটোৱে হৈছে হনুমান মন্দিৰ এই ছোৱালীকেইজনী আহিছে ইয়াতে হনুমান মন্দিৰ চাবৰ কাৰণে আহিছে তো বাইক গৈ আছে আৰু ভিতৰত মানুহ আছে মই ভিতৰত নোসোমাওঁ আৰু সময় কম আছে তো নেক্সট আপোনালোকক হনুমান মন্দিৰটোৰ ভিতৰৰ পৰা দেখুৱাম এদিন বজাৰখন ভাঙিলে বজাৰ মোটামুটি ভাঙিছেই মানে আধা আধি দোকান বন্ধ কৰি আছে আৰু কিছুমান দোকান খোলা আছে তো চাই লওঁ হাফ পেণ্ট ল'ম বুলি কৈছিলে দুখনমান আৰু কিবা স্পৰ্টিং চলা ল'ব আমাৰ তো চাই লওঁ পাওঁ নে নাপাওঁ কি চাবা দে কাই এতে চা টাকা লাগে বলে এখান পেন 50 টাকা করে নেতা 50 টাকা করে নেতা হ্যাঁ দুখান লম দে
আইতাক বাই বাই দিয়া বাই বাই এতিয়া হৈ গ'ল না আমাৰ বস্তু লোৱা হৈ গ'ল যাই আছোঁ এতিয়া ঘৰত গাৰুৰ ৱাৰ লোৱা যদি লৈ ল একদম কম দামতে দিছে 100 টকাত দুটা মাত্ৰ কেইটিকা গাৰুৰ ৱাৰ এইগিলা কিমান বোলে কেইটকা 50 টকা জোৰা 100 টাকা ভাল ভাল চাই ল হা So guys, বজাৰ চজাৰ সব কৰা হৈ গ'ল তো যেতিয়া ঘৰত সোমাইছিলোঁ বজাৰ চজাৰ কৰি পেলাই ধূপধাপ তো চাহ পানী খালোঁ ভাত খাই যাব কৈছিলে কিন্তু ভাত চাত নাখাওঁ ৰাতি হৈ যাব ভাত খাই গ'লে বাবু কি জুচ খালা যেতিয়া ঘৰত জুচ খাইছে বাবুৱে জেঠি এইটো জেঠি বহি আছে আৰু এইটো বাইদেউ বহি আছে কি হ'ল জানা যা ঘৰত বহুত দেৰি হ'ল ৰাতি হৈ যাব এতিয়া আৰু যেতিয়া মোৰ ভিডিঅ' চাই আছে ইউটিউবত মাংস বনোৱা আছিলে ভিডিঅ' এই নহয় মাংস বনাই পেলাই দিছিলোঁ সেইটো ভিডিঅ' চাই আছে চাই পেলাই ভাল লাগিছে তো গতিকে আপোনালোকে চাব ভাল লাগিব